নমস্কাৰ, দ্য লোকেল চেফলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। খাদ্য ৰন্ধা বা প্ৰস্তুত কৰাটো এটা কলা। কোনোবাই ইয়াক পেচা হিচাপে লয় আৰু কোনোবাই নিচা হিচাপে লয়। খাদ্য ৰন্ধা বা প্ৰস্তুত কৰাটো মোৰ বাবে কিন্তু এক নিচা। দ্য লোকেল চেফত মই আজি আপোনালোকক ৰান্ধি দেখুৱাম ঔটেঙা আৰু লোকেল মুৰ্গী মাংসৰ আঞ্জা। আমি এই আঞ্জাখন প্ৰস্তুত কৰোঁতে ইয়াত হালধি আৰু মিঠাতেলৰ ব্যৱহাৰ নকৰিম। আহকচোন কিদৰে মই আঞ্জাখন তৈয়াৰ কৰোঁ, আপোনালোকে উপভোগ কৰক। ঔটেঙা দি ৰন্ধা মুৰ্গী মাংস বনাবৰ বাবে আমি প্ৰায় 400 গ্ৰাম ঘৰচীয়া মুৰ্গীৰ মাংস ল'ম। এইখিনি আমি গৰম পানীত ধুনীয়াকৈ ধুই ল'ম। আৰু ল'ম এটা ডাঙৰ চাইজৰ আলু, তাক দীঘল দীঘলকৈ আমি কাটি ল'ম। প্ৰায় 6 পৰা 7 পিচ আমি কৰি ল'ম। আৰু ল'ম দুটা কেঁচা জলকীয়া দীঘে দীঘে ফালি ল'ম। এটা সৰু ভোট জলকীয়া, তাক দুটুকুৰ কৰি ল'ম। আৰু এটা শুকান জলকীয়া, তাকো দুটুকুৰ কৰি ল'ম। আনফালে প্ৰায় 1 ইঞ্চি আদা আমি থেতেলিয়াই ল'ম। 10 পৰা 12 ফুটা নহৰু আমি থেতেলিয়াই ল'ম। আৰু আজিৰ মূল বস্তু ঔটেঙাটো এনেদৰে চকলিয়াই ল'ম। দুটুকুৰ তেজপাত, 10 পৰা 15 পিচ নৰসিংহ পাত আৰু অলপ কেঁচা ধনিয়া। আৰু ল'ম লং, ইলাচি, ডালচেনি, 2টা ইলাচি, 2টা লং, 2টা ডালচেনি। এইফালে ল'ম আধা চাহ চামুচ জিৰা গুড়ি, আধা চাহ চামুচ ধনিয়া গুড়ি, 1 চামুচ জালুকৰ গুড়ি আৰু সোৱাদ অনুসৰি 1 চামুচ নিমখ। এইখিনিয়ে আজি ঔটেঙা দিয়া আঞ্জাখিনিৰ মূল বস্তু। এতিয়া আমি এটা প্ৰেছাৰ কুকাৰত পানী উতলাই ল'ম। পানীখিনি যেতিয়া বকবককৈ উতলিব তেতিয়া তাত আমি কেঁচা মাংসখিনি দি দিম। মাংসখিনি দিয়াৰ পিছত আমি কাটি থোৱা আলুখিনিও ইয়াত দি দিম। আৰু যিখিনি ঔটেঙা আমি চকলিয়াই লৈছিলোঁ সেই ঔটেঙাখিনিও ইয়াতে মিলাই দিম। আপোনালোকে হয়তো সকলোৱে জানে যে ঔটেঙা মানৱ শৰীৰৰ বাবে বৰ উপকাৰী বস্তু। ই মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে। আমি ইয়াতে তেজপাত টুকুৰো দি দিম। আনফালে যিখিনি আমি আদা নহৰু থেতেলিয়াই থৈছিলোঁ সেইখিনি ভালকৈ লৰাই দিয়াৰ পিছত আদা আৰু নহৰু থেতেলিয়াই থোৱাখিনিও ইয়াত একেলগে মিলাই দিম। এইখিনি নহৰু থেতেলিয়াই থোৱা এইখিনি মিলাই দিম। ইয়াৰ পিছত দিম আদা। তাৰপিছত দিম যিখিনি জলকীয়া আমি কাটি থৈছিলোঁ এই জলকীয়াখিনি ইয়াতে একেলগে মিলাই দিম। জলকীয়াও আপোনালোকে নিজৰ সোৱাদ অনুসৰি ল'ব, সকলোৱে জ্বলা খাই ভাল নাপাবও পাৰে। এতিয়া এইখিনি ভালকৈ লৰাই দি যিখিনি শুকান মছলা আছিল, জিৰা গুড়ি, ধনিয়া গুড়ি, জালুকৰ গুড়ি, এইখিনিও আমি ইয়াতে মিহলাই দিম। মনত ৰাখিব এই আঞ্জাখনত আমি হালধিৰ ব্যৱহাৰ নকৰোঁ, মিঠাতেল আৰু হালধিৰ ব্যৱহাৰ নকৰোঁ। এইখিনি আকৌ এবাৰ ভালকৈ লৰাই দি এতিয়া আমি ইয়াত দিম ইলাচি, লং, ডালচেনি। ইয়াৰ পিছত দিম আমি 1 চাহ চামুচ নিমখ। আপোনালোকৰ সোৱাদ অনুসৰি আপোনালোকে ইয়াৰ পৰিমাণটো সলনি কৰি ল'ব পাৰে। এবাৰ আকৌ ভালকৈ লৰাই দিম। অৱশেষত নৰসিংহৰ পাতকেইটা ইয়াতে দি আমি প্ৰেছাৰ কুকাৰৰ ঢাকোন লগাই দিম।
এইদৰে 4টা হুইচেল মৰাৰ পিছত আমি প্ৰেছাৰ কুকাৰ মাংসখিনি ঠাণ্ডা হ'বলৈ এৰি দিম আৰু আনফালে গেছত আমি এখন কেৰাহী গৰম কৰিম। ইয়াত আমি মিঠাতেলৰ ব্যৱহাৰ নকৰোঁ আৰু এই গৰম কেৰাহীখনত আমি ঠাণ্ডা কৰি ৰখা প্ৰেছাৰ কুকাৰৰ মাংসখিনি আঞ্জাখিনি ইয়াতে আমি ঢালি দিম। এতিয়া কেৰাহীত থকা আঞ্জাখিনি আমি 10 পৰা 15 মিনিট উতলিবৰ বাবে এৰি দিম। ইয়াত আমি ঢাকনৰ ব্যৱহাৰ নকৰোঁ। ইতিমধ্যে আমাৰ ঔটেঙা দিয়া মুৰ্গীৰ মাংসৰ আঞ্জাখিনি তৈয়াৰ হৈ গৈছে। এতিয়া আমি ইয়াত কাটি থোৱা ধনিয়াখিনি দি দিম। এয়া হৈছে আজিৰ ঔটেঙা দিয়া মুৰ্গী মাংসৰ আঞ্জা। এতিয়া আমি গৰমে গৰমে ইয়াক পৰিৱেশন কৰিম।